বন্ধুসকল স্বাগতম জনাইছোঁ ARK চেনেললৈ আৰু আপোনালোকৰ কাৰণে লৈ আহিছোঁ 10টা ইম্পৰ্টেণ্ট কুৱেশ্যন। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথম কুৱেশ্যনেৰে। 1 নম্বৰ কুৱেশ্যন হ'ল বিকাশৰ মূল উপাদান কেইটা? ক 2টা, খ 3টা, ঘ 4টা। শুদ্ধ উত্তৰটো হ'ল 4টা। এতিয়া 2 নম্বৰ কুৱেশ্যনটো আলোচনা কৰা যাওক। 2 নম্বৰ কুৱেশ্যনটো হৈছে এটা শিশু মাতৃগৰ্ভত কেইদিন থাকে? ক 180 দিন, খ 280 দিন আৰু ঘ 210 দিন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব খ 280 দিন। গাইজ আমি এতিয়া 3 নম্বৰ প্ৰশ্ন আলোচনা কৰোঁ। 3 নম্বৰ প্ৰশ্নটো হৈছে শৈশৱকালৰ শিশু যৌন চেতনা ক থাকে, খ অলপ থাকে আৰু ঘ নাথাকে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে থাকে। শিশু শৈশৱকালৰ যৌন চেতনা থাকে। গাইজ আমি 4 নম্বৰ প্ৰশ্ন আলোচনা কৰোঁ। 4 নম্বৰ প্ৰশ্ন হ'ল বিকাশৰ প্ৰধান উপাদান হ'ল ক ভৰ, খ পৰিয়াল আৰু ঘ পৰিৱেশ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ পৰিৱেশ, কাৰণ পৰিৱেশৰ লগত বিকাশৰ ওতঃপ্ৰোত সম্পৰ্ক থাকে। এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। 5 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো বিকাশৰ উপাদান নহয়? ক পৰিপক্কতা, খ ওজন আৰু ঘ অভিজ্ঞতা। ইয়াত ক পৰিপক্কতাটো হৈছে বিকাশৰ উপাদান হয়, অভিজ্ঞতাটো বিকাশৰ উপাদান হয়, কিন্তু খটো বিকাশৰ উপাদান নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ওজন, খ। 6 নম্বৰ কুৱেশ্যনটো হ'ল শিক্ষণৰ পদ্ধতি কেইটা? ক 2টা, খ 3টা আৰু ঘ 4টা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 2টা। সেই 2টা পদ্ধতিৰ নাম হ'ল, এটা হ'ল প্ৰচেষ্টা আৰু ভুল পদ্ধতি আৰু এটা হ'ল অন্তৰ্দৰ্শন পদ্ধতি। এই 2টা পদ্ধতিৰে শিক্ষণৰ পদ্ধতি সমাধান কৰা হয়। 7 নম্বৰ প্ৰশ্নটো হৈছে শিক্ষণৰ উপাদান কেইটা? আগৰ প্ৰশ্নটো আমি আলোচনা কৰিলোঁ শিক্ষণৰ পদ্ধতি কেইটা। এতিয়া আমি আলোচনা কৰিম শিক্ষণৰ উপাদান কেইটা। ক 4টা, খ 3টা আৰু ঘ 5টা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4টা। শিক্ষণৰ উপাদান হ'ল 4টা। 8 নম্বৰ প্ৰশ্ন হৈছে থাৰ্নাইট কোন দেশৰ মনোবৈজ্ঞানিক আছিল? ক আমেৰিকা, খ জাপান আৰু ঘ ৰাছিয়া। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক আমেৰিকা, কাৰণ থাৰ্নাইট আমেৰিকাৰ বাসিন্দা আছিলে। 9 নম্বৰ প্ৰশ্ন হৈছে আলপৰ্ট আছিল ক পদাৰ্থ বিজ্ঞানী, খ মনোবিজ্ঞানী, ঘ ৰাসায়নিক বিজ্ঞানী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ মনোবিজ্ঞানী। একেবাৰে শেষত অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটো হ'ল বাল্য কৰা এটা সমস্যা। ক খং কৰা, খ খেল খেলা, ঘ ৰাজনীতি কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক খং কৰা, কাৰণ বাল্যকালত খং কৰাটো বেছি থাকে। গাইজ ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী ভিডিঅ' চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আমাৰ লগত থাকক। থেংক ইউ।